আমি যোৱা 28 জুলাইত যিটো টুংকা বসুমতাৰীৰ যিটো মৃত্যুৰ ঘটনাটো, সেই ঘটনালৈ বিভিন্ন দল সংগঠনে আমাৰ ওচৰত পেটিশ্যন দিছে। বিভিন্ন ধৰণে আমি মিডিয়াতো বিভিন্ন ধৰণৰ এই বিষয় উত্থাপিত হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এটা মেজিষ্ট্ৰিয়েল ইনকুৱাৰী NGMৰ পৰা ঘোষণা কৰিছোঁ। এজন দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত হ'ব আৰু আমি প্ৰায় এমাহৰ ভিতৰত এই তদন্তটো সম্পূৰ্ণ কৰি আমি তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ম। আমি যোৱা 28 জুলাইত যিটো টুংকা বসুমতাৰীৰ যিটো মৃত্যুৰ ঘটনাটো, সেই ঘটনালৈ বিভিন্ন দল সংগঠনে আমাৰ ওচৰত পেটিশ্যন দিছে। বিভিন্ন ধৰণে আমি মিডিয়াতো বিভিন্ন ধৰণৰ এই বিষয় উত্থাপিত হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এটা মেজিষ্ট্ৰিয়েল ইনকুৱাৰী NGMৰ পৰা ঘোষণা কৰিছোঁ। এজন দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত হ'ব আৰু আমি প্ৰায় এমাহৰ ভিতৰত এই তদন্তটো সম্পূৰ্ণ কৰি আমি তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ম। আমি যোৱা 28 জুলাইত যিটো টুংকা বসুমতাৰীৰ যিটো মৃত্যুৰ ঘটনাটো, সেই ঘটনালৈ বিভিন্ন দল সংগঠনে আমাৰ ওচৰত পেটিশ্যন দিছে। বিভিন্ন ধৰণে আমি মিডিয়াতো বিভিন্ন ধৰণৰ এই বিষয় উত্থাপিত হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এটা মেজিষ্ট্ৰিয়েল ইনকুৱাৰী NGMৰ পৰা ঘোষণা কৰিছোঁ। এজন দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত হ'ব আৰু আমি প্ৰায় এমাহৰ ভিতৰত এই তদন্তটো সম্পূৰ্ণ কৰি আমি তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ম।